মোৰ মানুহজনে এটা তিল পিঠা ভাজি আছে দেই, এয়া চাওক। এয়া আমাৰ তিল পিঠা ভজাত ব্যস্ত। পিঠাকেইটা দেখুৱাই দিওঁ না, পিঠাকেইটা চাওক ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকুৱা যদি পিঠা খাবলৈ মন কৰে আহিব আমাৰ ঘৰত বিহু খাব নিশ্চয়। ইমান ধুনীয়া পিঠা বনাইছে। ইমান ধুনীয়া হৈছে, বহুত মানুহে নাজানে বনাব। এয়া মোৰ মানুহটোৱে ভজাই, এয়া মই ভাজিছো। এয়া বৰ পিঠা ভজা হৈছে। অতি কৈছে নে হেৰ মুগাৰে মহুৰা, তাতো কৈছে নে হৰ মাকো, তাতোত কৈছে নে হৰ বহাগৰ বিহুতি, অ নানাচি কেনে কৈ থাকো। হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে নিশ্চয় ভালে আছে। আজি হৈছে গৰু বিহু আৰু মানুহৰ বিহু। সকলোলৈকে শুভেচ্ছা জনালো। বিহু কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাবচোন। মই বিহু বজাৰ কি কি কৰিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া লৈছো ল'ৰাৰ কাৰণে স্পৰ্টিং, তাৰপিছত এয়া পেণ্ট, ককাইকলে আৰু ল'ৰালে একে লৈছো দুইটালে। এয়া ল'ৰাৰে হয়, ককাইকখিনি ককাইকক দি দিয়া হৈছে বাৰু। লাষ্টে এইযোৰ ললো মই বিহু বুলি। কেনেকুৱা লাগিছে জনাবচোন এইযোৰ। তাৰপিছতে ললো এযোৰ ললো। এইযোৰ গিফ্ট পাইছো মই, এইযোৰ বায়ে দিছে মোক। তাৰপিছতে লৈছো এইযোৰ ৰিহাছে বোৱা এইযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ মোৰ ভাল লাগিলে, সিদিনাখন ঘৰলৈ আহিছিলে বেপাৰী। তাৰপিছত মোৰ মানে কাপোৰযোৰ দেখি কিবা এটা ভাল লাগিলে, সেইকাৰণে লৈ ললো। তাৰপিছতে এইবিলাক আপোনাৰ গিফ্টৰ কাৰণে লৈছো, নেদেখাওঁ বাৰু। এইবিলাক চাদৰ মেখেলা গিফ্ট দিছে। এইযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ মোক মিষ্টাৰে দিছে, কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ পিংক কালাৰ মোৰ বহুত ভাল লাগিছে। অথনি আৰু ভিডিঅ'টো সমাপ্ত কৰা নহ'লে, সেইকাৰণে এতিয়া ভিডিঅ'টো সমাপ্ত কৰিবৰ কাৰণে লৈছো। বহুত কাম আছিলে। তেনেহ'লে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ধুনু বিহু শুভেচ্ছা এটা দি দিয়া, কৈ দিয়া হেপী বিহু বুলি কৈ দিয়া। হেপী বিহু কৈ দিয়া ধুনু, নোকোৱা। ধুনুৱে খেলি আছে নকয়। আকৌ এবাৰ সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল। বাই বাই।